মন্ত্ৰী বিধায়কৰ সন্তানো চৰকাৰী স্কুলত পঢ়াটো বাধ্যতামূলক চৰকাৰৰ কঠোৰ নিৰ্দেশ মন্ত্ৰী বিধায়কৰ সন্তানেও পঢ়িব লাগিব চৰকাৰী স্কুলত শিক্ষামন্ত্ৰী যেহেতু চৰকাৰৰ গতিকে এতিয়াৰ পৰা মন্ত্ৰীৰ ল'ৰা ছোৱালী পঢ়িব লাগিব চৰকাৰী স্কুলত মন্ত্ৰী বিধায়ক তথা প্ৰতিনিধিসকলৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়ুৱাৰ বিষয়টোক লৈ আৰম্ভ হৈছে এতিয়া নতুন বিতৰ্ক চৰকাৰী শিক্ষা ব্যৱস্থাৰ নাম উন্নয়নৰ দাবীৰ মাজতে এই পদক্ষেপে শিক্ষা ক্ষেত্ৰৰ সমতা আৰু জবাবদিহিতাৰ প্ৰশ্ন পুনৰ উত্থাপন কৰিছে দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপিত হৈ আহিছিল যে চৰকাৰী বিদ্যালয়ৰ উন্নয়নৰ কথা কোৱা বহু নেতা মন্ত্ৰীৰ সন্তান ব্যক্তিগত বা বিদেশী শিক্ষা অনুষ্ঠানত অধ্যয়ন কৰে ফলত চৰকাৰী বিদ্যালয়সমূহৰ প্ৰকৃত অৱস্থা সম্পৰ্কে সিদ্ধান্ত গ্ৰহণকাৰীসকলৰ প্ৰত্যক্ষ অভিজ্ঞতা নাথাকে বুলিও বহুতে মত প্ৰকাশ কৰি আহিছে তামিলনাডুত উত্থাপিত এই প্ৰস্তাৱ বা পদক্ষেপক আদৰণি জনাইছে এতিয়া বহু সচেতন নাগৰিকে তেওঁলোকৰ মতে যদি চৰকাৰী বিদ্যালয়সমূহ সঁচাকৈ উন্নত মানৰ হয় তেন্তে জনপ্ৰতিনিধিৰ সন্তানেও তাতে শিক্ষা গ্ৰহণ কৰা উচিত ইয়াৰ ফলত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি শিক্ষক নিয়োগ পাঠদানৰ মান আৰু শিক্ষাৰ সামগ্ৰিক পৰিৱেশ উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰ অধিক দায়বদ্ধ হ'ব একাংশই কয় যে শিক্ষাৰ ক্ষেত্ৰত বৈষম্য হ্ৰাস কৰিবলৈ এনে পদক্ষেপ ফলপ্ৰসূ হ'ব পাৰে সাধাৰণ পৰিয়ালৰ সন্তান আৰু ক্ষমতাশালী ব্যক্তিৰ সন্তান একে বিদ্যালয়ত শিক্ষা লাভ কৰিলে সমাজত সমতা আৰু অন্তৰ্ভুক্তিৰ ধাৰণা অধিক শক্তিশালী হ'ব অৱশ্যে এই বিষয়ত বিভিন্ন মহলত মতভেদ দেখা গৈছে কিছুমানে ইয়াক ব্যক্তিগত স্বাধীনতাৰ সৈতে জড়িত বিষয় বুলি উল্লেখ কৰিছে তথাপিও তামিলনাডু চৰকাৰৰ এই পদক্ষেপে দেশজুৰি এতিয়া চৰকাৰী শিক্ষা ব্যৱস্থাৰ মান জনপ্ৰতিনিধিৰ জবাবদিহিতা আৰু শিক্ষাত সমান সুযোগৰ প্ৰশ্নক নতুনকৈ আলোচনাৰ কেন্দ্ৰবিন্দুলৈ আনিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি ডিজিটেল